মইনাহঁত, আশা কৰোঁ তোমালোক ভালে আছা। ইতিমধ্যেই তোমালোকে শহা আৰু কাছৰ সাধুটোৰ প্ৰথম ভাগটো শুনিছা। যদি কোনোবাই শুনা নাই, ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিছোঁ, তোমালোকে তাতে গৈ চাই ল'বা। এতিয়া আমি আজি দ্বিতীয় ভাগটো শুনিম, ঠিক আছে? দৌৰত হাৰি শহাই মনত বৰ দুখ পালে আৰু নিজৰ ওপৰতে খং উঠিল। সি তাৰ নিজৰ ভুলৰ বাবে যে হাৰিলে সেইটো বাৰুকৈ অনুভৱ কৰিলে। নিজৰ এলাহ, অসাৱধানতা আৰু অতি আত্মবিশ্বাসৰ বাবে যে সি হাৰিল সি বুজি উঠিল। সি যদি ইমান অসাৱধান নহ'ল হয়, নিশ্চয়কৈ সিয়েই জিকিলে হয়, হয়নে নহয়? বহুত চিন্তা চৰ্চাৰ অন্তত শহাই কাছৰ লগত আকৌ এবাৰ দৌৰিবলৈ আগ্ৰহ কৰিলে। কাছও মান্তি হ'ল। এইবাৰ দৌৰ খেলত আৰম্ভৰ পৰা শেষলৈ শহাই যিমান পাৰে বেগাই দৌৰিলে আৰু কাছ ক'ৰবাতেই থাকিল। নিশ্চিতভাৱে শহাই জয়ী হ'ল। ইয়াৰ পৰা আমি কি নীতি শিক্ষা পালোঁ? যিকোনো কাম দৃঢ়তাৰে কৰিলে সফল হ'ব পৰা যায়। এইখিনিলৈ ঠিকে আছিল। এইবাৰ কাছই চিন্তা কৰিলে। কিবা চিন্তা কৰি কাছই শহাক আকৌ এবাৰ দৌৰা কথা ক'লে। শহাও মান্তি হ'ল। কিন্তু কাছই এইবাৰ ৰাস্তাটো যে অলপ বেলেগ হ'ব তাক ক'লে। অৱশেষত দৌৰ আৰম্ভ হ'ল। শহাই আগৰবাৰৰ দৰে যিমান পাৰে বেগাই দৌৰিলে। দৌৰি দৌৰি গৈ এখন নদী পাই নদীৰ পাৰত ৰৈ গ'ল। শহাই নদীৰ পাৰত বহি চিন্তা কৰিবলৈ ধৰিলে, কিনো কৰা যায়। শহাই এনেদৰে চিন্তা কৰি থাকোঁতেই কাছই আহি তাৰ লেহেমীয়া গতিৰে সেইখিনি পালেহি। কাছই নদীখন দেখি তাত নামি গ'ল আৰু সাঁতুৰি সিটো পাৰ পালে। পানীৰ পৰা উঠি আকৌ খোজকাঢ়ি গৈ গন্তব্যস্থল পালে। এইখিনিত আমি কি নীতি শিক্ষা পালোঁ? আগতে নিজক ভালদৰে জানিব লাগিব আৰু তাৰপিছতহে আমি যিকোনো কামত আগবাঢ়িব পাৰিম। তেতিয়াহে সফল হ'ব পাৰিম। নহ'লে কাছৰ দৰে অৱস্থা হ'ব আমাৰো। তোমালোকৰ সাধুটো শুনি ভাল লাগিলনে? আজিও কিন্তু সাধুটো শেষ নহ'ল দেই। ইয়াৰ পিছৰ ভিডিঅ'টোত আমি ইয়াৰ পিছতনো কি হ'ল আমি শুনিম। এনেদৰে মোৰ ভিডিঅ'বোৰ যদি চাই থাকিব ইচ্ছা কৰা, তেতিয়াহ'লে এই যে ভিডিঅ'টোৰ তলত লাইক আৰু ছাবস্ক্ৰাইব বাটনটো আছে নহয়, তাতে টিপি দিবা। তেতিয়া মোৰ ভিডিঅ'বোৰ চাব পাৰিবা। বাই।